হেল্ল' এণ্ড গ্ৰিটিংছ এভৰিৱান, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আকৌ আজি আমি এতিয়া দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰৰ যিটো 7 নম্বৰ যিটো পাৰ্ট আছে আৰু যিটোত আমি এক্সাৰচাইজ 3.6 কমপ্লিট কৰিম। মে বি লাইক ইয়াতে আমাৰ কি হয়, কেইটামান তিনিটা স্পেচিয়েল কুৱেশ্যন আছে। এই স্পেচিয়েল কুৱেশ্যনকেইটা হয়তো আমি নেক্সট পাৰ্টত নিব পাৰোঁ। কিয় নিব পাৰোঁ এতিয়াতে কৈ থৈ দিছোঁ। তোমালোকে 3.6 এক্সাৰচাইজৰ কুৱেশ্যন নম্বৰ 2ত মুঠ তিনিটা কুৱেশ্যন পাবা। সেই তিনিটা কুৱেশ্যন এনেধৰণৰ, এটা হৈছে তোমাৰ নাৱৰ সোঁত আৰু দ্ৰুতিৰ তেনেকুৱা সোঁতৰ, তাৰপাছত কৰ্মক্ষেত্ৰলৈ ৰিলেটেড, আকৌ এটা আছে আমাৰ দ্ৰুতি আৰু সময়ৰ লগত ৰিলেটেড। চ' এই তিনিটা কুৱেশ্যনৰ পৰা প্ৰত্যেকবাৰে HSLCত 95% চান্সেছ থাকে যে যিকোনো এটা কুৱেশ্যন দিব। মানে ছেম টু ছেম নিদিলেও ছেম কনচেপ্টৰ মানে দিয়াৰ চান্সেছটো বহুত বেছি থাকে। এতিয়ালৈকে দি আহিছে, গতিকে এইবাৰো দিব। আজি সেইকেইটা কুৱেশ্যন হয়তো এই পাৰ্টটো তোমালোকক কৰি নিব পাৰোঁ, বাট আমাৰ যিটো 1 নম্বৰ কুৱেশ্যনৰ আমাৰ যিকেইটা আমাৰ সমাধান কৰিব দিছে, এই সমাধান কৰিব দিয়া কুৱেশ্যনবোৰ স্পেচিয়েল কেছ হয়। কিয় স্পেচিয়েল কেছ হয়? ইয়াতে যদি লক্ষ্য কৰা, তলৰ পিনে আমাৰ কি আছে জানানে? চলককেইটা তলৰ পিনে আছে। আকৌ মই তোমালোকক অলৰেডি এক্সাৰচাইজ 3.4ৰ 1 নম্বৰ 7 নম্বৰটো, এক্সাৰচাইজ 3.5ৰ 1 নম্বৰ 7 নম্বৰটো যেতিয়া কৰি দিছিলোঁ, তেতিয়া মই তোমালোকক কৈছিলোঁ যে এইবিলাক আমাৰ যেতিয়া স্পেচিয়েল কেছ হয়, স্পেচিয়েল কেছ কি হয়, ইহঁতক এবাৰতকৈ বেছি আমি ইহঁতক কি কৰিব লাগে, চল্ভ কৰিব লাগে। দুবাৰ বা তিনিবাৰো কৰিব লগা হয়। চ' সেইবাবে ইহঁতক আমি কি বুলি কওঁ, স্পেচিয়েল কেছ বুলি কওঁ। অ'কে, চ' আজি আমি গোটেই এক্সাৰচাইজ 3.6ৰ 1 নম্বৰৰ গোটেইকেইটা কুৱেশ্যন, 8টা কুৱেশ্যন আছে, 8টা কুৱেশ্যন আমি বুজিম। এতিয়া চাবা, মই লাষ্টৰ ভিডিঅ'কেইটা যেতিয়া মই আপলোড দিছিলোঁ, তেতিয়া মোৰ ফ্ৰেণ্ড কেইজনমানক চাবলৈ দিছিলোঁ। যিহেতু বৰ্তমান যেতিয়া আপলোড কৰি আছোঁ, স্পেচিয়েলি আজি কিমান হয়, 15 অফ এপ্ৰিল হয় আজি 2025। চ' এতিয়া বৰ্তমানতো আমাৰ চেনেলৰ গ্ৰ'থ বোলা কোনো ধৰণৰ বস্তুৱেই নাই ইয়াতে। জাষ্ট মোৰ ফ্ৰেণ্ড 2-3জনে যি ছাবস্ক্ৰাইব কৰিছে, সিহঁতে চাইছে, সিহঁতে জাষ্ট মোক ফিডবেক দি আছে যে এইটো এনেকৈ হয়, এইটো এনেকৈ হয়। সিহঁতৰ ওপৰত ডিপেণ্ড কৰি পিনে আজি যিটো ভিডিঅ' হ'ব, মই হালকা মোৰ যিটো নৰ্মেল স্পীডতকৈও অলপ হালকা স্পীডত শ্ল' যাব চেষ্টা কৰিম। অ'কে, যদি কাৰোবাৰ যদি এনে হয় যে ভিডিঅ'টো বেছি শ্ল' যেন লাগিছে, তেতিয়া প্লিজ ইউটিউব ছেটিংছত গৈ পিনে তোমালোকক ফাষ্ট কৰি পিনে ল'ব পাৰিবা, হোৱাট এভাৰ ইউ লাইক। অ'কে, আকৌ যদি বেছি ফাষ্ট যেন দিছা, তেতিয়া শ্ল' কৰি ল'ব পাৰি। অ'কে, এতিয়া আকৌ বেছি টাইম ৱেষ্ট নকৰি পিনে আমি এক্সাৰচাইজ 3.6টো আমি ষ্টাৰ্ট কৰিছোঁ। আকৌ মই কৈ থৈ দিছোঁ, এনেই মই নৰ্মেলি যিটো আমাৰ এইটো যে আছে স্পটিং আছে যে, স্পটিং মই নিপিন্ধোঁ আচলতে, বাট মানে ভাল লাগি আছে ন। যোৱাকালি আমাৰ মানে কি হয়, মানুহ বিহুৰ দিনালৈকে আমাৰ ৰখা নহয়। আমাৰ গৰু বিহুৰ দিনাই, মানে গৰুক দিয়াৰ পাছত আমাৰ বাকী যিমানবিলাক আমাৰ দিব লগা থাকে, যে এই যে মামা, দাদা, পেহী, পেহা, এইবিলাকক যিবিলাকক দিব লগা থাকে, মই গোটেইবিলাকক মানে আমাৰ ঘৰৰ পৰা মই দি পিনে আহোঁ আৰু। অ'কে, চ' মই গোটেইবিলাকক দি থাকোঁতে মোকো মানে এনেকৈ পেহীহঁতে এইটো এটা মানে গোটেই এটা ছেট এটা দিছিলে। চ' মানে বহুত বেছি ভাল লাগিছে যে অ'কে, মই দি আছিলোঁ, তাৰপাছত মোকো এটা দি দিছে। এনে নহয় যে বাকীকেইটাই দিয়া নাই, বাকীকেইটাও মোক দি পিনে ঘৰত দি গৈছে, বাট এইটো মই যেতিয়া দিব গৈছোঁ, তেতিয়া মানে সিহঁতে আহিব খুজিছিল, তাৰপাছত মোৰ হাততে দি পঠালে। চ' এইটো ভাল লাগি আছে। চ' সেইটো এতিয়া পিন্ধি আছোঁ। অ'কে, অ'কে, এইবিলাক অলপ সৰু সৰু বস্তু দি আছিল, বাট মানে কেতিয়াবা মনটো বহুত বেছি ভাল লাগি যায়, হয়নে? অ'কে, হপফুলি তোমালোকেও পাইছা। এণ্ড এই দিয়াচোন, তোমালোকে যদিও মা দেউতাক বৰ্তমান যদি একো বিহুৱান দিব নাই পৰা, তেতিয়াহ'লে এটা বেষ্ট বিহুৱান আছে জানা। এতিয়া তোমালোকৰ 2026ত তোমালোকৰো ৰিজাল্ট দিব। যদি তোমালোকে ৰিজাল্টটো যদি ভাল কৰি পিনে দিব পাৰিছা নহয়, মোৰে মানে দুজনমান ষ্টুডেণ্ট আছে, এইবাৰ ধুনীয়া ৰিজাল্ট হৈছে সিহঁতৰ। চ' সেই যিখিনি মানে দিছে, আমাৰ ৰিচেণ্টলি ৰিজাল্ট হৈ গ'ল, সেই ৰিজাল্টখিনি যিখিনি দিছে পেৰেণ্টছক তাতকৈ বেছি একো নালাগে। মানে যিমানখিনি কষ্ট আছিলে, যিমানখিনি মানে ইমান খৰচ যিমানখিনি আছিলে, গোটেইখিনি যদি সাৰ্থক তেনেকুৱা লাগে, হয়নে? অ'কে, আজি অলপ বিহু বুলি এপ্ৰক্সিমেটলি 8 মিনিটমান পোৱা গ'ল। এতিয়া বাৰু আমি কুৱেশ্যনবিলাক চল্ভ কৰিছোঁ, হয়নে? 1/26। চ' যিমানে বেছি কষ্ট কৰিবা, সিমানে বেছি ভাল দিয়াচোন তোমাৰ একেলগে। নেক্সট 1/36 প্লাছ 1/22 18/6। অলপ লক্ষ্য কৰিম ইয়াতে চোৱা, এনে আমি চিম্পলি ধৰি লৈছোঁ দে বাচ্ছা, যদি আমাৰ কি হ'লহেঁতেন, আমাৰ যদি এতিয়া চোৱা, ইয়াতে কি আছে, প্ৰথমটো বাদ দিছোঁ, দ্বিতীয়টো কৰিছোঁ। 1/36 প্লাছ 1/22 ইকুৱেল টু 13/6। আমাৰ যদি এনেকৈ থাকে, তেতিয়াহ'লে আমাৰ প্ৰথম উদ্দেশ্যটো কি হয়? আমাৰ প্ৰথম উদ্দেশ্যটো এনে হয় যে আমি কি কৰিম, এই যিটো সমীকৰণ আছে, এই সমীকৰণটোক আমি ৰৈখিক সমীকৰণ বা সৰল সমীকৰণলৈ ট্ৰান্সফাৰ কৰিম। এইটো যিহেতু এতিয়া আমাৰ ভগ্নাংশত আছে, ৰৈখিক বা সৰল সমীকৰণলৈকে ট্ৰান্সফাৰ কৰাৰ বাবে আমি কি কৰিব লাগিছিলে, আমি চিম্পলি এইটো তলৰ দুটা আমাৰ লসাগু ল'ব লাগিছিলে। লসাগু লোৱাৰ অৰ্থটো হৈছে এই দুটাক আমি চিম্পলি পূৰণ কৰি দিম।
3 2 গুণ 6 x থাকিব y থাকিব এইটোৰে এইটোক পূৰণ কৰিম twice y plus 5x ওকে ইকুৱেল টু 13/6 ইয়াতে 6 আছে ইয়াতে 6 আছে কেনসেল আউট হৈ যাব কিমান থাকিব twice y plus 5x ইয়াৰে তলৰ খিনিৰে ইয়াৰে ওপৰত পূৰণ হ'ব ইয়াতে 1 আছিল 1 ৰে এইখিনি পূৰণ কৰিলে তো এইখিনি থাকিব ইকুৱেল টু 13xy ইয়াতে যদি লক্ষ্য কৰা এতিয়া এটা চলক দুটা চলক আকৌ দুটা চলক থকা এটা ৰাখি আছে মুঠ এতিয়া মানে অজ্ঞাত ৰাখি কেইটা থাকিলে তিনিটা থাকিলে কিয়নো twice y মানে তুমি কিমান নাজানা কিয়নো y মান যদি 1 হয় 2 পূৰণ 1 মানে 2 হ'ব পাৰে y মান যদি 2 হয় 2 পূৰণ 2 মানে 4 হ'ব পাৰে y মান যদি 3 হয় 2 পূৰণ 3 মানে 6 হ'ব পাৰে ঠিক একেদৰে x ৰ ক্ষেত্ৰত তেনেকুৱা এইটোৰ ক্ষেত্ৰতো তেনেকুৱা হ'ব মানে আমাৰ অজ্ঞাত ৰাখি কেইটা আছে আচ্ছা তিনিটা আছে আকৌ তোমালোকে আটাইবোৰে জানা যে দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰত ম্যাক্সিমাম অজ্ঞাত ৰাখি আমাৰ দুটা থাকিব পাৰে নাইবা যদি তিনিটা যদি অজ্ঞাত ৰাখি যদি থাকে তেতিয়াহলে আমাৰ সমীকৰণৰ দৰকাৰ হ'ব তিনিটা সেইভাবে আমি যদি এনেকে কৰো তেতিয়াহলে আমাৰটো এইটো সলভ কৰিব পৰা নাযায় যেহেতু নাযায় আমি কি কৰিম জানা নাই দুটা অজ্ঞাত ৰাখি যাতে হয় তেনেকে আমি ইহঁতক বনাই লম ওকে সো এইখিনি জাস্ট দেখুৱাই দিছো আমি কিয় আগৰ পদ্ধতিৰ দৰে নাই কৰা ওকে এতিয়া আমি আহিছো সলিউশনলৈ প্ৰথমে বাচ্চা লক্ষ্য কৰিবা ইয়াতে যেটো x ৰ ৰাখি আছে ইয়াতে যেটো x ৰ ৰাখি আছে প্ৰথমে এইখিনিক আমি হালকা আমি বুজি লম 1/2 x এইখিনিক এনেকে লিখিব পাৰোনে চোৱাচোন 1/2 মানে সংখ্যাখিনিক বেলেগকে আকৌ চলকটো বেলেগকে ইনটু 1/x বুলি লিখিব পাৰোনে নোৱাৰো চোৱাচোন পাৰো কিয় পাৰো পূৰণৰ ক্ষেত্ৰত ওপৰে পূৰণ তলক তলে পূৰণ হয় 1 পূৰণ 1 মানে 1 হয় 2 পূৰণ x মানে twice x হয় মানে এইখিনি হয় তাক জাস্ট আমি কি কৰিছো বিশ্লেষণ কৰিছো ঠিক একেদৰে এইবাৰ এইটো x ৰ ভ্যালু চোৱাচোন 1/36 আছে 1/36 ইয়াক আমি এনেকে লিখিব পাৰোনে 1/3 ইনটু 1/x এনেকে লিখিব পাৰোনে পাৰো এতিয়া যদি লক্ষ্য কৰা এইটো x ৰ ভ্যালু এইটো x ৰ ভ্যালু দুয়োটা x ৰ ভ্যালুতে 1/x এইটো আমাৰ কি আছে ইয়াতে কমন আছে বা সাধাৰণ আছে হয় নি ঠিক একেদৰে এইবাৰ আমি y ৰ ক্ষেত্ৰত চাম y ৰ ক্ষেত্ৰত কি আছে বাচ্চা 1/3y ইয়াক আমি কি ক'ব পাৰো 1/3 into 1/y এনেকে ক'ব পাৰো হয় ঠিক একেদৰে 1/2y আছে ইয়াতে 1/2y equal to 1/2 into 1/y বুলি ক'ব পাৰো এতিয়া যদি বাচ্চা লক্ষ্য কৰা ইয়াতে 1/x কমন আছে 1/y কমন আছে আমি এটা কাম কৰিব পাৰো আমি কি কৰিব পাৰো ধৰি ললো let 1/x equal to u আৰু 1/y equal to v এনেকে আমি ধৰি ললো তাৰ পাছত আমি কি কৰিলো সমীকৰণ দুটা এতিয়া আমি লিখি লম 1/2x plus 1/3y equal to 2 প্লিজ পেন পেপাৰ আকৌ তোমাৰ যিখন বুকখন আছে উলিয়াই লবা তোমালোকৰ বহুত বেছি সহজ হ'ব এট লিষ্ট যদি নোলোৱা তেতিয়া যেতিয়া মই স্ক্ৰিনশ্বট ল'ব কম প্লিজ স্ক্ৰিনশ্বটটো লৈ দিবা তোমালোকৰ বাবে হেল্প কৰিব এতিয়া চাবা এইটোক আমি তেনেকে লিখিব পাৰোনে যেহেতু চাবা দেই যেহেতু মই এইটো ফাৰ্স্ট টাইম কৰি দি আছো মই ইয়াক অলপ মানে এক্সপ্লেইন কৰি পিনে কৰি দিম 1/2x ক আমি 1/2 into 1/x বুলি ক'ব পাৰো প্লাস 1/3 into 1/y বুলি ক'ব ইয়াতে 2 আছে 2 এ থাকিব এতিয়া চাবা 1/2 into 1/x ৰ ঠাইত বাচ্চা আমি u বহুৱাব পাৰো নে নোৱাৰো চোৱাচোন প্লাস 1/3 টো ইয়াত এনেকে থাকিব 1/y ৰ আমি v বহুৱাব পাৰো ওকে এতিয়া যদি লক্ষ্য কৰা u টো ওপৰত আছে কিয়নো সকলো সংখ্যাৰ তলত এটা 1 থাকে তলক তলে পূৰণ 2 পূৰণ 1 মানে 2 1 পূৰণ u মানে u প্লাস 3 পূৰণ 1 মানে 3 1 পূৰণ v মানে v ইকুয়াল টু 2 ওকে সো এটা এনেকা এতিয়া চোৱা আগৰবাৰ প্ৰথমতে কি আছিল বাচ্চা ইয়াতে তলৰ পিনে চলক আছিল আমি কৰিব পৰা নাছিল এইবাৰ চলকটো ওপৰৰ পিনে আছে সংখ্যাহে তলৰ পিনে আছে যদি সংখ্যা তলৰ পিনে থাকে আমি হিহঁতক কৰিব পাৰো হয়নে কেনেকৈ কৰিব পাৰো এই দুটাৰ লসাগু লম অৰ্থাৎ এইটো আৰু এইটো পূৰণ কৰিম 2 পূৰণ 3 2 3 গুণ 6 ইয়াৰ তলেৰে ইয়াৰ ওপৰত পূৰণ কৰিম আইসি ইয়াৰ তলেৰে ইয়াৰ ওপৰত পূৰণ কৰিম twice v equal to 2 ওকে এতিয়া এইটোক যদি আমি সলভ কৰো আইসি প্লাস twice v equal to 6 2 গুণ 12 ওকে এইটো হ'ব আমাৰ 1 নম্বৰ ওকে এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ মানে চোৱা এই মস্তটোৰ পৰা আমি কি পালো একেবাৰে সিম্পল এটা ইয়াতে পাইছো হয়নে সো এইটো হ'ব আমাৰ 1 নম্বৰ সমীকৰণ এতিয়া আমি নেক্সট 2 নম্বৰ সমীকৰণটো ঠিক তেনেকে উলিয়াই লম এটা কি কৰিম 2 নম্বৰ সমীকৰণটো উলিয়াই লম
2 নম্বৰ সমীকৰণটো আমাৰ যি আছে এইটো ইয়াতে লিখি লোৱা ফাৰ্ষ্ট 1/36 প্লাস 1/2y ইকুয়াল টু 13/6 ইয়াক মই এবাৰ এক্সপ্লেইন কৰি দিছো চোৱা এইটো মই তোমালোকক ফাৰ্স্ট টাইম কৰি দি আছো সো হালকা মই এক্সপ্লেইন কৰি দিম ইভেন ইয়াৰ পাছৰটো অংক মই হালকা এক্সপ্লেইন কৰি দিম বাট তাৰে পিছৰবিলাক তোমালোকৰ মাথাটো ইমান বেছি পাক্কা হৈ যাব যে নালাগে আকৌ কৰি বাট ষ্টিল প্ৰথম দুটাটো কৰি দিব লাগিব দিয়াচোন অলপ হালকা বৰ লাগিব পাৰে বাট প্লিজ হয় এইবাৰ হেণ্ডেল কৰি ল'বা আৰু হয় কিয়নো মই ইয়াতে 50% বাচ্চা বুলি ভাবি পিনে তোমাক মই পঢ়ুৱাই আছো ওকে 80% বাচ্চা বুলি তোমাক মই নাই 6 ইয়াক যদি কৰো 1/3 1/x অৰ ঠাইত u বহুৱাম প্লাস 1/2 1/y ঠাইত v বহুৱাম ইকুৱেল টু 13/6 ইয়াতে যদি চোৱা একেদৰে u/3 প্লাস v/2 ইকুৱেল টু 13/6 দুয়োটাৰ লসাগুলো মানে এই দুটা পূৰণ কৰিম 3 2 গুণ 6 2 ৰে u পূৰণ কৰিলে twice u প্লাস 3 ৰে v পূৰণ কৰিলে thrice v ইকুৱেল টু 13/6 এতিয়া চাবা বাচ্চা ইয়াৰে তলত 6 আছে ইয়াৰে তলত 6 আছে আমি কেনসেল আউট কৰিব পাৰো সমান চিনৰ যদি বিপৰীত সাইডে যদি একে সাইড যদি থাকে তেতিয়া আমি কৰিব পাৰো হয় মানে আমি কি পাইছো ইয়াতে twice u প্লাস thrice v ইকুৱেল টু 30 আৰু এইটো ভৰিব আমি 2 নম্বৰ ওকে সো এতিয়া চোৱা ইয়াতে এটা আমি কি পাইছো ইয়াতে আমি এটা সমীকৰণ পাইছো ইয়াতে এটা সমীকৰণ পাইছো দুটা সমীকৰণ ইয়াতে আমি বনাই দিছো এতিয়া এই দুটা সমীকৰণক আমি যিকোনো পদ্ধতিৰে আমি কি কৰিব পাৰো জানানে সমাধান কৰিব পাৰো যিকোনো পদ্ধতি মানে তুমি প্ৰতিস্থাপন কৰিব পাৰা তুমি বজ্ৰগুণন কৰিব পাৰা নহলে তুমি কি কৰিব পাৰা অপনয়ন কৰিব পাৰা এতিয়া যদি এই দুটা পদ্ধতিলৈ যদি লক্ষ্য কৰা তেতিয়ালে কোনটো আমাৰ বেছি সহজ যেন লাগিছে ওকে বজ্ৰ অপনয়ন কৰি দিও দিয়া না অপনয়নত আমি কোনটো গুছাম ইউ টো গুছাম ইয়াতে চোৱা যদি ইউ গুছাব লাগে আমি সিম্পলি কি কৰিম ইয়াতে থকা ইউৰ হক 3 ইয়াতে থকা ইউৰ হক 2 2 আৰু 3 ৰ লসাগু লম 2 আৰু 3 ৰ লসাগু লৈছো মানে গম পাইছো 6 হৈছে অৰ্থাৎ আমি সিম্পলি ভাবিলে এনেকৈ কৰিব পাৰো 1 নম্বৰ সমীকৰণ যেহেতু ইউ গুছাব খুজিছো 2 নম্বৰ সমীকৰণৰ ইউৰ হকেৰে আমি পূৰণ কৰিম 2 নম্বৰ সমীকৰণৰ ইউৰ হক 2 সো 1 নম্বৰ পূৰণ কৰি দিয়া 2 3 গুণ 6 টা ইউ 2 2 গুণ 4 টা ভি 2 12 গুণ 24 আৰু ইয়াক দিয়া তুমি 3 নম্বৰ ঠিক একেদৰে 2 নম্বৰ সমীকৰণটো যেহেতু ইউ গুছাব খুজিছা 1 নম্বৰ সমীকৰণৰ ইউৰ হকেৰে পূৰণ কৰিব লাগিব which is 3 সো 2 পূৰণ 3 3 2 গুণ 6 টা ইউ প্লাস 3 3 গুণ 9 টা ভি ইকুৱেল টু 3 13 গুণ 39 ইয়াক ধৰা তুমি 4 নম্বৰ ওকে এতিয়া কি কৰা এটাকে 4 নম্বৰৰ পৰা 3 নম্বৰ বিয়োগ কৰি দিম মানে এইটোৰ পৰা এইটো আমি বিয়োগ কৰি দিলে কি পাম বাচ্চা ইয়াৰে বাওহাত 6u 9v মাইনাস ইয়াৰে বাওহাত -6u 4v ইকুৱেল টু হোৱাতৰ পৰা হোৱাত 39 24 এটো এনে পাব ইয়াক যদি এতিয়া যদি আমি লক্ষ্য কৰো 6টা ইউ প্লাসত আছে 6টা ইউ মাইনাসত আছে কেনসেল আউট হৈ যাব 9টা ভি পৰা 4টা ভি গলে 5টা ভি হয় ইকুৱেল টু 39 ৰ পৰা 24 গলে 15 হয় 5 ৰে 15 ক কেনসেল আউট কৰিলে 3 হয় মানে ভি ৰ মান তুমি কি পাইছা 3 পাইছা ভি ৰ মান কিমান পাইছা আছে ইয়াতে 3 পাইছা ইয়ালৈকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে ভি ৰ মান তোমালোকে কি পাইছা 3 পাইছা হৈছে বা লিখি লোৱা স্ক্ৰিনশ্বট লৈ লোৱা যদি লিখি লবা খুজিছা কি কৰিবা চাবাতে ভিডিওটো পজ কৰি দিবা যদি ইভেন তোমালোকে প্ৰিমিয়াৰটো চাই আছা যে তোমাৰ প্ৰিমিয়াৰ কৰি দিও ভিডিওটো পজ কৰি দিবা পজ কৰি দি পিনে এইখিনি লিখি লবা তাৰ পাছত টেক্সটখিনি লিখিব পাৰিবা হয় ওকে সো হৈছে চাগে স্ক্ৰিনশ্বট এতিয়া আমি বাকিখিনি কৰিম চোৱা এতিয়া তুমি ভিৰ মান ইয়াতে 3 পাইছা ভিৰ মানটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যিকোনো এটা সমীকৰণত বহুৱাই দিয়া উদাহৰণস্বৰূপে আমি 1 নম্বৰত বহুৱাই দিছো এন্ড 1 নম্বৰত তুমি কি পাইছা ইয়াতে thrice u plus twice v equal to 12 thrice u plus twice v v ঠাইত তুমি 3 বহুৱাবা 2 into 3 equal to 12 আছে সো সিম্পলি 12 thrice u equal to 2 3 গুণ 6 6 টো ইয়াতে প্লাসত আছে ও হাতে গলে কি হ'ব মাইনাসত হ'ব ইয়াতে 12 টো অলৰেডি বহি আছিল সো ই বহি থাকিব হয়নে এতিয়া যদি চা thrice u equal to 12 ৰ পৰা 6 গলে 6 3 ৰে 6 দুবাৰ তাতে কি u equal to 2
চোৱা ভিৰ মান পাইছা তুমি 3 ইউৰ মান পাইছা তুমি 2 এতিয়া তুমি ইউক কি বুলি ধৰি লৈছিলা মনত আছে নে ইউক তুমি লেটত এনেকৈ ধৰি লৈছিলা লেট ইউ ইকুৱেল টু 1/x আকৌ b ইকুৱেল টু 1/y এনেকৈ তুমি ধৰি লৈছিলা সো ইউৰ মানটো ঠাইত আমি 1/x বুলি বহুৱাব পাৰো 1/x ইকুৱেল টু 2 এতেকে x ইকুৱেল টু কেনেকৈ হ'ব চাবচোন এনেকৈ আছে হয়নে 1 পূৰণ 1 মানে 1 2 পূৰণ x মানে twice x 1 পূৰণ 1 মানে 1 এতেকে x ইকুৱেল টু হ'ব 1/2 হ'ব এইটো হ'ব and again u পৰা x পালা তুমি আমি v পৰা y উলিয়াব লাগিব v ইকুৱেল টু 3 v মানে তুমি পাইছা 1/y তুমি ধৰি লৈছিলা নহয় ইকুৱেল টু 3 এতেকে y ইকুৱেল টু হ'ব 1/3 আৰু এই দুটাই হ'ব আমাৰ সলিউশন ইজি হয় হাৰ্ড নহয় ইজি হয় বাট আমি কি কৰিব লাগে আমাৰ যেটো নিয়মটো এই নিয়মটো আমি জানিব লাগিব তেতিয়াহে ইজি আমাৰ হ'ব এনে নহয় যে এনে ইজি হৈ যাব ওকে সো এইখিনি স্ক্ৰিনশ্বট লৈ লোৱা লিখি লোৱা এইখিনি লিখিব নালাগে যে এইখিনি যিখিনি বেছিখিনি আছে এইখিনি লিখিব নালাগে তোমালোকে তাৰ পাছত জাস্ট এইখিনি লিখিব লাগিব ওকে সো x আৰু y মান এনেকৈ আমি কি কৰিব পাৰো উলিয়াব পাৰো হপফুলি বুজি পাইছা যিমান পাৰো শ্লোকে বুজাইছো হয়নে বাট ষ্টিল যদি কিবা বুজি নোপোৱা থাকে তেতিয়াহ'লে প্লিজ মোক কমেন্ট সেকশনত জনাই দিবা এতিয়া আমি আহিছো ইয়াৰে পিছৰ কোৱেশ্চন বিলাকলৈকে এতিয়া চাবা এই অনুনিৰণীটো ইন্টাৰেষ্টিং হয় কিয় ইন্টাৰেষ্টিং হয় কিয়নো প্ৰত্যেকটা কোৱেশ্চনৰ প্যাটাৰ্ন বেলেগ বেলেগ মানে প্ৰত্যেকটা কোৱেশ্চনৰ কিবা এটা প্যাটাৰ্নটো আছে যেটো বেলেগ বেলেগ হয় আঠটা কোৱেশ্চনৰ আঠটা কোৱেশ্চনে আমাৰ কি হয় জানানে বেলেগ বেলেগ প্যাটাৰ্নৰ হয় সো বেলেগ বেলেগ প্যাটাৰ্নৰ আমি ধৰিব পাৰো উদাহৰণস্বৰূপে এতিয়া 1 নম্বৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে এটা আমাৰ কি আছে 2/√x 2/√x plus 3/√y equal to আমাৰ 2 ঠিক একেদৰে 4/√x plus 9/√y equal to -1 so each questioner আমাৰ কি আছে ইয়াতে মানে ডিফাৰেন্সটো আছে এতিয়া চাবা এতিয়া আকৌ তোমালোকে অলৰেডি এইটো বস্তু মই তোমালোকক কৈ দিলো তোমালোকে হালকা চাই শিকি লও তাকে আমি মানে ৰিভাইজ কৰিম কৰিবা এনেকি যেতিয়া দেখিব চলক তলত থাকিলে তো তুমি এইটো -4/√x আছে সরি যেতিয়া চলক তলত থাকিব তেতিয়া আমি সদায় কি কৰিম বাচ্চা আমি সদায় ইউ আৰু ভি ধৰি লম বা যিকোনো আমি আন চলক ৰাখি ধৰি লম মানে চলকক তলৰ পৰা ওপৰলৈ নিয়াৰ চেষ্টা কৰিম কৰাৰ আগতে আমি ইয়াতে কিছুমান আকৌ এটা হালকা চা আমি এবাৰ কি কৰি বুজি লম চোৱা 2/√x আছে ইয়াক আমি কেনেকৈ লিখিব পাৰো 2 টো ওপৰত আছে 2 পূৰণ 1/√x ঠিক একেদৰে 4/√x আছে 4/√x ইয়াক আমি কি কৰিব পাৰো 4 into 1/√x লিখিব পাৰোনে বাচ্চা পাৰো ইয়াত আকৌ এটা লক্ষ্য কৰাচোন এই যেটো 4/√x আছে এই 4/√x 4/√x ইয়াক 2 পূৰণ 2√x বুলি লিখিব পাৰি নে নোৱাৰি চোৱাচোন কেনেকৈ পাৰি 2 2 গুণ 4 তলপিনে √x আছে √x থাকিব মানে আমি এবাৰ কি কৰিব পাৰো এইটো কাম নকৰিব পাৰো মানে আলটিমেটলি ইয়াতে কি কৰিব লাগিব জানানে আমি জাস্ট কমন বস্তু কিটা চাব লাগিব ইয়াতে চোৱা সংখ্যা 2 আৰু 4 আছে 2 আৰু 4 এর কমন কোনি ডেফিনেটলি 2 সো 2 থাকিলে √x আৰু √x এর কমন কোন আছে √x আছে সেইখিনি তুমি সাইডত কৰি লৈ যোৱা বাকি যিখিনি আছে ইয়াতে পুৰণত বহুৱাই দিয়া সেইখিনি তো আমি কৰিব লাগে ঠিক একাদৰে 3/√y আছে 3/√y আকৌ 9/√y আছে 9/√y আৰু 3/√y চাবা প্ৰথমে চাম আমি সংখ্যা কিটাৰ কমন ওকে বাচ্চা গুৰুত্ব দিব প্ৰথমে আমি চাম সংখ্যা দুটাৰ কমন 3 আৰু 9 ৰ কমন কোন আছে ইয়াতে 3 আৰু 9 ৰ কমন আছে 3 চৌকৰ পিনে 3 ৰাখিম √y আৰু √y ৰ কমন কোন আছে √y এটাৰ কি হ'ল এতিয়া 9/√y আমি 3/√y বুলি তো ক'ব নোৱাৰো সিম্পলি 3 এটা পূৰণ কৰি দিছো 3 3 গুণ 9 ইয়াতে √y ইয়াতে √y বুজি পাইছা হপফুলি আমি প্ৰথমে কি চাম সংখ্যা দুটাৰ কমন চাম তাৰ পাছত আমি চলক দুটাৰ কমন খিনি ইয়াতে বহুৱাই দিম মানে আমি কি কৰিব পাৰো ইয়াৰ অৰ্থটো কি লে আমি ধৰিলো 2/√x equal to u 3/√y equal to v এতিয়া চাবা আকৌ এটা কৈ দিছো তোমালোকে কোনোবাই এনেও তো কৰিব পাৰা আগৰ যেটো কনসেপ্ট আছে হেতু বেছি ইজি যেন লাগে কাৰবাৰ হয় তেতিয়া তুমি কি কৰিলা বাচ্চা এনেকৈ কৰিলা 2/√x তুমি এনেকৈ লিখি দিলা 2 পূৰণ 1/√x আৰামে লিখিব পাৰা
4 বাই ৰুট এক্সক তুমি বাচ্চা এনেকৈ লিখি দিলা 4 ইনটু 1 বাই ৰুট এক্স ঠিক এই কনসেপ্টটো ভাবি পিনে তুমি কি কৰিলা u ইকুৱেল টু 1 বাই ৰুট এক্স ভাবি ল'লা v ইকুৱেল টু 1 বাই ৰুট y ভাবি ল'লা ভাবি লোৱাৰ পিছত যদি এনেকুৱা হয় এইটো আমাৰ কেনে হ'ব বস্তুটো কেনে হ'ব 2u প্লাছ 5v ইকুৱেল টু 2 মানে এইটো সমীকৰণৰ পৰা আমাৰ এনেকৈ যদি ধৰি লোৱা এনেকুৱা আহিব তোমালোকৰ ঠিক একেদৰে এইটো সমীকৰণৰ পৰা এনেকৈ আহিব 4u minus 9v equal to minus 1 এনেকৈ আহিব কিন্তু যদি তুমি যদি এনেকৈ কৰা √2 by x equal to u √3 by y equal to v তেতিয়াহ'লে এনেকৈ আহিব এতে প্ৰথমে আমি ইয়াতে জাস্ট লিখি দিছো দেই তোমালোকক আকাশ প্লাস কৰি লৈ লোৱা মানে তেতিয়ালৈকে আকাশ মাথাটো অলপ স্পষ্ট দি দিয়ে এতিয়া এনেকৈ u প্লাস কাৰণ √2 by √x মানে u 3 by √y মানে v equal to 2 এইটো হ'ব আমাৰ ওকে সো ইয়াতে এক নম্বৰ সমীকৰণটো হৈছে u plus v equal to 2 ইয়াতে এক নম্বৰ সমীকৰণটো হৈছে twice u plus thrice v equal to 2 ইয়াৰে যেটো দুই নম্বৰ সমীকৰণ 4 by √x minus 2 9y minus 1 ইয়াক যদি আমি এনেকৈ কৰিব পাৰো 2 পূৰণ 2 √x minus 3 পূৰণ 3 √y equal to minus 1 ultimately 2u minus 3v equal to minus 1 ইয়াৰে দুই নম্বৰ সমীকৰণটো হৈছে 2u minus 3v equal to minus 1 ইয়াৰে হৈছে 4u minus 9v equal to minus 1 এটা চাবা এইটো সমীকৰণ সমাধান কৰিলে যি মান পাবা এইটো সমীকৰণ সমাধান কৰিলে একেই মান তুমি পাবা বুজি পাইছানে সো এইটো টেনশন লব নালাগে যে 2 বাই √x এ ধৰিম নে 1 বাই √x আমি ধৰিব পাৰো এইটো টেনশন লব নালাগে যদি তোমালোকে এনেকে ধৰা তেতিয়াহলে কি হ'ব সংখ্যাবিলাক সৰু সৰু হৈ যাব ওকে সো u v2 ইয়াতে যদি ডাইৰেক্ট অনলি যদি 1 বাই √x ধৰা তেতিয়া সংখ্যাবিলাক ডাঙৰ হৈ যাব এইখিনি অলপ হালকা সামনে কি হয় কনসেপচুৱেল মিছ হ'ব পাৰে সেইবাবে মই জাস্ট অলপ এক্সপ্লেইন কৰি দিছো ওকে বাট তোমালোকে যিমান পাৰা এনেকে কৰিবা ওকে এতিয়া আমি বাকিখিনি কৰিছো বুজি পাইছা চাগে ওকে এতিয়া যদি লক্ষ্য কৰা আমি এইটো এক নম্বৰ যদি নধৰো এইটো এক নম্বৰ যদি নধৰো তেতিয়াহ'লে ইয়াক আমি ডাইৰেক্টলি কি কৰিব পাৰো জানানে প্ৰতিস্থাপন পদ্ধতিৰে কৰিব পাৰো ইয়াৰ পৰা আমি u মানটো উলিয়াই লওঁ u equal to v minus 2 আৰু ইয়াৰ পৰা তুমি হালকা সা অলপ মানে কি হৈছে ইয়াতে বেছি অচৰত যেন হৈছে সো নতুনকৈ লিখি লওঁ দিয়া বেয়া দেখা আছে ওকে u ৰ মানটো উলিয়াই লৈছো u equal to 2 minus v আৰু ইয়াত লোৱা এক নম্বৰ এটাৰ পৰা 4 by √x minus 9 by √y equal to minus 1 এখন ক্যালকুলেট কিম বাচ্চা 2 into 2 by √x minus 3 into 3 by √y equal to minus 1 which will be eventually 2u minus 3v equal to minus 1 এতিয়া চোৱা ওপৰত যেটো তোমালোকে u ৰ মান পাইছা ইয়াতে যেটো u ৰ মান পাইছা ইয়াতে বহুৱাই দিব পাৰা ডেফিনেটলি পাৰা 2 whole into 2 minus v minus 3v equal to minus 1 ওকে ইয়াতে লিখি দিবা দে এক নম্বৰ পৰা কি বহুৱাইছা তুমি u ৰ মানটো বহুৱাইছা এতিয়া আমি ইয়াতে লিখি দিম ওকে 2 দ্বিগুণ 4 2 পূৰণ v মানে twice v minus twice v minus thrice v equal to minus 1 ইয়াক যদি কৰা minus twice v minus thrice v লগ লাগি minus 5টা v minus 1 ইয়াতে অলৰেডি আছে plus 4 হোৱাতে গলে minus 4 which will be minus 5v equal to minus 5 minus cancel out পাছৰে পাছত গলে 1 times এতেকে v equal to পাইছা 1 এতিয়া চাবা এটা একেল লগে কৰি দিব পাৰিবা v মানে তুমি পাচ্ছা কি পাইছা 3 by √y v মানে কি পাইছা তুমি 3 by √y equal to 1 এতিয়া চোৱা ইয়াৰে তলৰ লগত ইয়াৰে ওপৰ মানে 3 equal to √y into 1 will be √y এই চোৱা আমাক মান কি উলিয়াব দিছে y উলিয়াব দিছে √y উলিয়াব দিছে নেকি না দিয়া সো আমি কি কৰিম জানানে দুয়োটা পক্ষকে বাহুত আৰু সোহাতক আমি স্কয়াৰ কৰি দিম মানে 3 স্কয়াৰ equal to √y স্কয়াৰ 3 স্কয়াৰ মানে 9 √y যদি স্কয়াৰ কৰি দিয়া ইয়াত ৰৈ যাব y মানে y ৰ মান তুমি কিমান পাইছা বাচ্চা 9 ওকে অকলিয়াকৈ বুজি পাইছা এতিয়া চোৱা এক নম্বৰত এক নম্বৰ সমীকৰণৰ বাচ্চা কি আছে u equal to 2 minus v চোৱা ইয়াতে v ৰ মান তুমি কিমান পাইছিলা ইয়াতে 1 পাইছিলা 2 minus 1 which will be 1 এতিয়া u তুমি কি বুলি ধৰি লৈছিলা 2 by √x
2/√x মানে তুমি কি পাইছা √x = 2 পাইছা যদি তুমি x পাব লাগে √x ৰ পৰা যদি x পাব লাগে মানে দুয়োটা পক্ষক আমি স্কয়াৰ কৰি দিব লাগিব বা বৰ্গ কৰি দিব লাগিব √x ক যদি বৰ্গ কৰি দিয়া তেতিয়ালে x ৰব 2 ক যদি বৰ্গ কৰি দিয়া 4 ৰব আৰু এইটোৱে হ'ব আমাৰ সমাধান ওকে হপফুলি বুজি পাইছা একেবাৰে ইজি হয় লিখি লবা দেই বা স্ক্ৰিনশ্বট লৈ লোৱা লিখি লোৱা নিজৰ ইচ্ছামতে ইজি হয় কোৱেশ্চনবিলাক হয়নে ওকে দিছো তোমালোকক 3 সেকেন্ড 4 সেকেন্ড আকৌ ময়ো লৈছো 3 সেকেন্ড 4 সেকেন্ড একেলগে পানীও খাই লৈছো ওকে সো প্ৰথম দুটা কোৱেশ্চন আমাৰ হৈ গ'ল ইয়াতে এতিয়া আমি আহিম নেক্সট কোৱেশ্চন আছে এটা সিম্পলি জেনাৰেল নলেজৰ কোৱেশ্চন হয় তোমালোকে সবে জানা দিয়াচোন বিহু 7টা এইখিনিতো জানা তোমালোকে সবে বাট মই সুধিছো কি 7 বিহু কি কি কোনে কোনে জানা কমেন্ট সেকশনত জনাই দিবা মই কেইটা মানে জানো দিয়া এনে দিয়াচোন গৰু বিহু মানুহ বিহু গোসাই বিহু তাৰপাছত তাঁত বিহু নাঙল বিহু চেৰা বিহু তাৰ মাজত এটা বিহু আছিলে সেই বিহু তুমি পাহৰি গৈছো কি বিহু পাহৰি গৈছো সেইটো কৈ দিয়া জাষ্ট ওকে নেক্সট আমি এসো এতিয়া নেক্সট নম্বৰ কোৱেশ্চনলৈকে which is question number 3 এইটো জাস্ট কৈ দিছো দিয়া এইটো কৈ নাই আসলতে সঁচা হৈ যায় কৈ নাই question number 3 কি আছে 4/x + 3/y 4/x + 3/y equal to 14 sorry 3/x - 4y equal to 23 ইয়াতে চোৱা এইটোৰ ক্ষেত্ৰত x তলৰ আছে এইটোৰ ক্ষেত্ৰত মানে চলক তলৰ আছে বাট y ক্ষেত্ৰত নাই গতিকে y ক্ষেত্ৰত ধৰিব নালাগে 4 আৰু 3 ৰ সাধাৰণ গুলা বস্তু একোই নাই গতিকে লেটত ধৰি লবা 4 আৰু 3 ৰ সাধাৰণ হৈছে 1 মানে গসাউ 4 আৰু 3 ৰ গসাউ হৈছে 1 ধৰি লবা ইয়াতে তাৰ পাছত ইয়াতে x আছে x ক কমন লৈ লবা ইকুৱেল টু u বুলি ধৰি লবা বাকিখিনি ধৰাৰ দৰকাৰ নাই ইয়াতে 4/x + 3y = 14 অর্থাৎ তুমি কি লিখিব পাৰিবা আচ্ছা 4 * 1/x plus 3y equal to 14 মানে ইয়াকে লিখিব পাৰিবা 4u plus 3y equal to 14 এইটো হয় এক নম্বৰ সমীকৰণ and এইটোৰ পৰা 3/x minus 4y equal to 23 এইটো আমাৰ কেনেকৈ হ'ব সো 4x থাকিলে 4u আহিছে 3/x থাকিলে কি আহিব ডেফিনিটলি 3u minus 4y equal to 23 এইটো হ'ব দুই নম্বৰ সমীকৰণ এই দুটা সমীকৰণত তোমালোকে কৰিব পাৰিবা বুলি মই একেবাৰে 100% বিশ্বাস কৰোঁ এইবিলাক ফালতু কৰি নাথাকিবা এবাৰ y ধৰি লোৱাৰ দৰকাৰ নাই জাস্ট u ধৰি ল'বা ওকে জাস্ট u ধৰি ল'বা 1/x ৰ ঠাইত তাৰ পাছত ডাইৰেক্টলি কৰিব পাৰিবা একেবাৰে ইজি হয় এটা ওকে বাট এটা মই কৈ থৈছো এই যে তোমালোকক মই হোমৱৰ্ক দি থৈছো হোমৱৰ্ক দিয়াবিলাক প্ৰত্যেকটো কোৱেশ্চনকে আকৌ কিছুমান কোৱেশ্চন এনে হয় যে ধৰা হ'ল মই প্ৰথমে এনেকৈ বুজাই দিলোঁ তাৰপাছত মোৰ মাইণ্ডত আহে যে অ'কে এইটোক আকৌ বেলেগ ধৰণে সহজকৈ বুজাব পাৰি তেতিয়াও মই কি কৰোঁ ইণ্ডিভিজুৱেলি আপলোড কৰি পিনে তোমালোকেতো প্লে লিষ্টত পাবাই ইয়াৰে আগৰ যিকেইটা পাৰ্ট আছে পাৰ্ট কেইটাও পাবা ইয়াৰেও যিকেইটা আমাৰ এক্সট্ৰা কুৱেশ্যন আছে সেইকেইটাও কি পাবা জানানে প্লে লিষ্টত পাবা প্লাছ ডিছক্ৰিপশ্যনত যদি চেক কৰা তেতিয়াহ'লে তোমালোকে ডিছক্ৰিপশ্যনত ইয়াৰে লিংকবিলাকো পাই যাবা অ'কে চ' তাতে গৈ পিনে তোমালোকে চাব পাৰিবা এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ আইভি লৈকে উইচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন one of the most important question by the way so क्या most important question है কিয়নো ইয়াকো আমি কি কৰিব লাগিব জানানে দুবাৰ বা তিনিবাৰ সলভ কৰিব লাগিব পাৰে আইভি আমাৰ কি আছে 5/x - 1 5/x - 1 আকৌ প্লাস 1/y - 2 equal to 2 next 6/x - 1 minus 3/y - 2 3/y - 2 equal to sorry এই দুটা রাখির প্রথমে কোন কোন কমন আছে উপৰৰ পিনে সংখ্যা কিটা চোৱা 5 আৰু 6 কমন কোনোবা আছে নেকি 5 আৰু 6 কমন কোনোবা আছে নেকি নাই যেহেতু লেট u ইকুৱেল টু উপৰৰ পিনে 1 থাকিব 5 আৰু 6 কোনো কমন নাই
তলৰ পিনে x minus 1 আছে x minus 1 আছে তাৰমানে কমন কোন আছে x minus 1 v equal to 1 আৰু 3 ৰ কমন কোন আছে ডেফিনেটলি 1 তলৰ পিনে কোন আছে y minus 2 so ডেফিনেটলি y minus 2 এইখিনি বেসিক কনসেপ্ট কমন বুলি কোৱাৰ লগে বাচ্চা তোমালোকৰ অসমীয়াত ক'লে গখাও হ'ব ওকে কমন বুলি কোৱাৰ লগে গখাও ওকে এটাকে লিখিবা এইটো 5 by x minus 1 plus 1 by y minus 2 equal to 2 এইটো আমি কেনেকৈ লিখিব পাৰো 5 into 1 by x minus 1 লিখিব পাৰো কিয় পাৰো চাবা দে ওপৰে ওপৰে তলক তলে হ'ব বাচ্চা 5 1 গুণ 5 ইয়াতে লিখিব x minus 1 to x minus 1 লিখিব কাৰণ তলত এটা 1 আছে সো এনেকৈ লিখিব পাৰি প্লাস 1 by y minus 2 ঠাইত আমি কি লিখিম ইয়াতে বাচ্চা v লিখিম মানে ইয়াতে আমি কি লিখিব পাৰো 5 into u which will be 5u plus v equal to 2 ইয়াৰ পৰা তুমি v বাৰ 2 উলিয়াই লও v equal to 2 minus 5u হ'ব এইটো আৰু ইয়াত ধৰি লোৱা তুমি 1 নম্বৰ এন্ড একেলগে এবাৰ এইটো লিখি লোৱা 6 by x minus 1 minus 3 by y minus 2 equal to 1 ডাইৰেক্টলি মই কৈ দিছো তোমালোকক 5 by x minus 1 মানে আমি পাইছিলো 5u 6 by x minus 1 মানে আমি কি পাম 6u minus 1 by y minus 2 মানে পাইছিলো অকল এটা v 3 by y minus 2 মানে আমি কিটা পাম তিনিটা v equal to 1 এতিয়া চোৱা যেটো v ৰ মান আছে ইয়াতে আমি কি কৰিম বহুৱাই 6u minus 3 v ঠাইত আমি কি পাম 2 minus 5u equal to ইয়াতে 1 আছে সো সিম্পলি আমি 1 বহুৱাই এইখিনি যদি কৰো 6u minus 3 2 গুণ 6 minus a plus a minus a plus 3 5 গুণ 15 টা u equal to 1 6 টা u আৰু 15 টা u যদি আমাৰ যোগ হয় তেতিয়া হলে সরি 21 টা u equal to 1 ইয়াতে অলরেডি আছে -6 এইপিনে গলে +6 হয় মানে আমার কি হবে বাচ্চা u equal to 21 হয় 7 divided by 21 হাতেৰে 21 যায় 3 বার মানে ইয়াতে কিবা দেখিল ওপৰৰ পিনে দেখিল 1 তলৰ পিনে দেখিল 3 এতিয়া যদি লক্ষ্য কৰা u মানে তুমি কিমান ধৰি লৈছিলা 1 by x minus 1 by x minus 1 বছৰ পুৰণে কৰি দিয়াছোন x minus 1 এৰে যদি 1 ক পূৰণ কৰা তেতিয়া হলে কি থাকিব x minus 1 এ থাকিব 3 ৰে যদি 1 ক পূৰণ কৰা 3 থাকিব জাস্ট আমি যিখন দাগাবালা মানে যেটো সমীকৰণ আছে সমীকৰণটো জাস্ট আমি একবাৰ উল্টাই দিছো একেবাৰে কৰি দিছো ইয়াত ধৰা তুমি 3 নম্বৰ 1 2 3 ওকে বা এটা কাম কৰি লোৱা ইয়াৰ পৰা x ৰ মানটো উলিয়াই লোৱা x equal to 3 plus 1 ওকে x equal to যদি 3 plus 1 হয় তাহলে x equal to আমাৰ কি হ'ব 4 x ৰ মান ইয়াত আমি কি পাইছো 4 এতিয়া আমি কি কৰিম আমি x ৰ মানটো পালো এতিয়া আমাক y ৰ মানটো লাগিব নহয় মানে আমাক কি লাগিব v লাগিব u ৰ মানটো তুমি পাইছিলা ইয়াতে u ৰ মানে পাইছা সো এতিয়া কি কৰিবা যেটো u ৰ মান আছিল u ৰ মান কি আছিল বাচ্চা ইয়াতে 1/3 আছিল u ৰ মান কি আছিল 1/3 এই u ৰ মানটো তুমি কি কৰিব পাৰা এক নম্বৰত বহুৱাই দিব পাৰা ওকে এক নম্বৰত পালা v equal to 2 minus 5 into u মানে কি আছিল 1/3 মানে এনেকে 2 minus 5 গুণ 5 3 ইয়াৰে তলত এটা 1 আছে 1 আৰু 3 ৰ যদি লসাগু লোৱা 3 মানে 1 পূৰণ 3 মানে 3 3 2 গুণ 6 1 পূৰণ 5 মানে 5 বিয়োগ আছে বিয়োগ দিলে মানে কি হ'ব 1/3 এতিয়া চোৱা v মানে তুমি কিমান ধৰি লৈছিলা 1 by y minus 2 1 by y minus 2 সো আমি কি কৰিম উল্টাই দিব পাৰো y minus 2 equal to 3 মানে সবাৰে তলৰটো ইয়াৰে তলৰটো যদি ওপৰত লৈ যোৱা ইয়াৰে তলৰটো ওপৰত লৈ যাব লাগিব মানে এনেকে আছে নহয় বৰ্তমান এনেকে দিলে গোটেই দুয়োটাকে উল্টাই দিব লাগিব এনেকে ওকে সো y equal to আমি কি পাম -2 হোৱাতে গলে +2 হ'ব y মান পাবা তুমি 5 সো x ৰ মান পাইছা 4 y ৰ মান পাইছা 5 আৰু এইটো হ'ব আমাৰ সলিউশন ওকে সো এইটো আমি লিখিলাম বা স্ক্ৰিনশ্বট লৈ লম নিজৰ ইচ্ছামতে ওকে Okay, everyone. এতিয়া আমি আহিছো question number B লৈ B is very much important by the way. So V আৰু V আৰু VI টো একেবাৰে একে হয় so টেনশন ল'ব নালাগে স্ক্ৰিনশ্বট লৈ লোৱা বাচ্চা
এতিয়া আমি চাম 1 নম্বৰৰ ভি ইজি হয় একেবাৰে ইজি হয় ভয়ংকৰ ধৰণে ইজি হয় ইমান ইজি হয় যে ক'ব নোৱাৰা ইজি হয় পাৰিবা তোমালোকে 7x minus twice y by আমি এবারে ইয়ার পরে আমি সলিউশন আরম্ভ করিম xy equal to 5 জানেন ইয়াক এনেকে লিখিব পাৰি নে চোৱাচোন 7x minus twice y দুটা ৰাখি আছে তলত এটা ৰাখি আছে ইয়াক এনেকে কৰিব পাৰি 7x by xy minus twice y by xy equal to 5 কৰিব পাৰি নে নোৱাৰি চোৱা পাৰি কিয় পাৰি চোৱা xy আৰু xy যদি লসাগু লোৱা xy হ'ব এইটোৰে এইটো পূৰণ কৰাৰ দৰকাৰ নাই এইটোৰে এইটো পূৰণ কৰাৰ দৰকাৰ নাই কাৰণ দুয়োটাৰে তলত কি আছে এটাই ৰাখি আছে মানে কি দুয়োটাৰে যদি লসাগু লোৱা এইটো হ'ব লসাগু ল'লে যদি এইটো হয় এইটোক আমি এনেকৈ লিখিব পাৰো তাৰ পাছত কি কৰিবা ওপৰত x তলৰ x কেনসেল আউট ওপৰৰ y তলৰ y কেনসেল আউট মানে কি হ'ব 7 by y minus 2 by x equal to 5 এইটো হ'ব আমাৰ এটা সমীকৰণ ইয়াক ধৰি লোৱা 1 নম্বৰ নেক্সট লিখিবা 8x plus 7y divided by xy 8x plus 7y divided by xy এইটো তো কবই নালাগে এতিয়া হয়নে এইটো আমি সেভ কৰিব পাৰো বাচ্চা ইকুয়াল টু 50 এইটো দেখো করি 8x by xy plus 7y by xy equal to 8 by y plus 7 by x equal to 50 এটা আমি কি কৰিব লাগিব দুয়োটাৰে ক্ষেত্ৰত চলক দুটা আমাৰ ক'ত আছে তলৰ আছে ইহঁতক আমি ক'ত নিব লাগিব ওপৰত নিব লাগিব আকৌ এতিয়া যদি চাও যদি এইটো এটা সমীকৰণ ধৰি লোৱা 7 আৰু 8 ৰ কমন কি আছে বাচ্চা 1 আছে নেক্সট y আৰু y কমন কোন আছে y আছে 1 by y equal to u বুলি ধৰি লোৱা 2 আৰু 7 ৰ কমন কোন আছে 1 আছে x আৰু x ৰ কমন কোন আছে x আছে সো b বুলি লিখা বুঝা এটা কি 1 নম্বৰ সমীকৰণটো লিখিলো 1 নম্বৰ সমীকৰণটো ট্ৰান্সফাৰ কৰিলো 7 by y minus 2 by x 7 by y minus 2 by x equal to 5 ইয়াক আমি 7 by y কা কেনেকৈ লিখিব পাৰো তো চাইবা 7 into 1 by y আৰু এইবিলাক এতিয়া আৰু বাচ্চাৰ কাম দিছো তাই 2 into 1 by x এনেকৈ লিখিব পাৰো equal to 5 এনেকৈ লিখিব পাৰো বাট হৈছে আৰু এতিয়া বাচ্চা বিলাকৰ দৰে লিখি নাথাকো 7 by y মানে আমি ডাইৰেক্টলি এতিয়া এনেকৈ লিখিব পাৰো 7 1 by y মানে তুমি u ধৰি লিখা so 7u minus twice b equal to 5 বুলি লিখিব পাৰো পাৰো নে পাৰো ডেফিনেটলি পাৰো ইয়াৰ পৰা আমি যিকোনো এটা মান u ৰ মান উলিয়াই লওঁ চাবা দে 7u ৰ লগত 2 minus 2b টো মাইনাস হৈছে যদি হোৱাতে যায় 5 plus 2b হ'ব গল এইখিনি নহয় ওকে 7 টো u ৰ লগত পূৰণ হৈছে এই পিনে গলে কি হ'ব আচ্ছা হৰণ হ'ব মানে u মানে তুমি কি পাইছা এইখিনি সো ইয়াক ধৰিছো 3 নম্বৰ এতিয়া আমি 2 নম্বৰ সমীকৰণটো কো একেলগে বনোৱাই লওঁ এন্ড 2 নম্বৰ সমীকৰণ 8 by y plus 7 by x 8 by y plus 7 by x equal to 15 which will be 8u plus 7b equal to 15 এটা u ৰ মানটো ইয়াতে আমি বহুৱাই দিব পাৰো 8 পুৰা 5 plus 2b divided by 7 কিয়নো u ঠাইত আমি এইখিনি বহুৱাব plus 7b equal to 15 ইয়াতক যদি করো 8 5 গুণ 40 plus 8 2 গুণ 16 b divided by 7 plus 7b equal to 15 7 বিৰ তলৰ এটা 1 আছে 1 আৰু 7 বিৰ যদি আমি লসাগু আলটিমেটলি এই দুটা আমি পূৰণ কৰিম 1 পূৰণ 7 মানে 7 একেৰে এইখিনি পূৰণ কৰিলে এইখিনি থাকিব 40 plus 16 b এ থাকিব 7 এৰে যদি এইটুক যদি পূৰণ কৰা 7 7 গুণ 49 টা b থাকিব equal to 15 which will be eventually সোয়া 40 ইয়াতে আছে 40 এ থাকিব যোগ 16 টা আৰু 49 টা b যদি লগ লাগে তেতিয়া হলে আমাৰ কিমান হ'ব 65 65 b 7 পূৰণ 15 হ'ব 7 টো ইয়াতে হৰণ হৈছে এই পিনে গলে পূৰণ হ'ব হয়নে সো আমি কি পাম 8 পূৰণ 15 ইয়াতে যদি সোয়া 65 টা b ইকুৱেল টু 15 7 গুণ 105 105 40 ইয়াতে মাইনাসত প্লাসত আছে কোয়াতে গলে মাইনাসত হ'ব এখৰ পৰা যদি 40 যায় তেতিয়া থাকে 65 ইয়াতে তো অলৰেডি 65 টা b আছিল সো এইটো ক্যান্সেল আউট হৈ যাব এটাকে v ইকুৱেল টু তুমি কিমান পাবা 1 ভিৰ মান তুমি কিমান পাইছা 1 পাইছা এতিয়া যদি ভিৰ মান যদি 1 পাইছা
তিনি নম্বৰত যদি ভিৰ মান বহুৱাই দিয়া তেতিয়াহ'লে ইউৰ মানো তুমি ইয়াতে পাই যাবা হয়নে প্ৰথমে এইটো স্ক্ৰীনশ্বট লৈ লোৱা বা লিখি লোৱা এইখিনি স্পেচিয়েলি তাতে হৈছে এতিয়া আমি কি চাম ভিৰ মানটো এতিয়া আমি কি কৰিম তিনি নম্বৰত বহুৱাম ইয়াত 1 2 3 তিনি নম্বৰত কি আছে u ইকুৱেল টু বাচ্চা কি আছে আমাৰ 5 প্লাছ 2v divided by 7 5 plus 2 into 1 divided by 7 পাঁচে দুয়ে 7 7 by 7 equal to 1 এটা চোৱা u মানে বাচ্চা তুমি কি ধৰি লৈছিলা এইবাৰ তুমি u মানে ধৰি লৈছিলা 1 by y 1 by y equal to 1 okay y equal to 1 and also v equal to 1 v মানে তুমি ধৰি লৈছিলা 1 by x equal to 1 okay x equal to 1 so x আৰু y মানে আমাৰ ইয়াতে কিমান হ'ব 1 হ'ব আৰু এইটো হ'ব আমাৰ आंसर হপফুলি কোৱেশ্চন কেইটা বহুত বেছি ইজি লাগি আছে এতিয়া লিখি লোৱা স্ক্ৰীনশ্বট লৈ লোৱা নিজৰ ইচ্ছামতে কৰি লোৱা whatever you like okay আৰু ইমান বেছি হাৰ্ড নহয় বেছি ইজি হয় মানে একেবাৰে ইজি কৰি গৈ থাকিলে ভাল লাগে হয়নে যিমান তুমি কৰি গৈ থাকিবা ইমানে ভাল লাগে এটা মানে তেনেকুৱা এনথুজিয়াজিম এটা আইডিয়াচোন তেনেকুৱা হয় so that's ভাল লাগে তো কৰি পিনে তুমি এনে হয় কেতিয়াবা দেই তুমি এটা অংক এটা হাৰ্ড পাই আছা অকস্মাত এনে হ'ল যে তুমি সেইটো অংক পাৰা যেন হৈ গ'লা সেইখিনি মোমেণ্টৰ পৰা তোমাৰ যিটো মেথছৰ প্ৰতি যিটো এটা ইণ্টাৰেষ্ট আহিব মানে সেইটো মানে গজব হয় গজব অ'কে মই এইখিনি মই নিজে এক্সপিৰিয়েঞ্চ কৰি পিনে তোমাক কৈছোঁ অ'কে এনে নহয় যে মই এক্সপিৰিয়েঞ্চ নাই কৰা তাৰ পাছত কৈছোঁ ময়ো এপ্ৰক্সিমেটলি লাইক ক্লাছ এইট ষ্টেণ্ডাৰ্ড মানলৈকে অ'কে আছিলোঁ তাৰপিছত 9th ষ্টেণ্ডাৰ্ডত মই মেথছটো বহুত বেছি হাৰ্ড যেন পালোঁ তাৰপিছত অলপ মোৰ হিষ্ট্ৰীবিলাক কিবা উল্টা পুল্টা দি আছোঁ মানে ইমান বেছি ষ্ট্ৰেইট নহয় কিবা উল্টা পুল্টা তেনেকুৱা হয় বা এডভান্স মেথামেটিক্স যেতিয়া ল'লোঁ তেতিয়া আকৌ বেছি হাৰ্ড যেন লাগি গ'লোঁ কি পঢ়ি আছোঁ কেনেকৈ পঢ়ি আছোঁ একো বুজি পোৱা নাযায় নিজে পঢ়িলে একেবাৰে বুজি পোৱা নাযায় কিতাপত চালে কি চাই আছোঁ ইয়াতে আমাৰ টাইমত টিউশ্যন মানে মোৰ অঞ্চলত তেনেকুৱা আছিল দিয়াচোন টিউশ্যনৰ টিচাৰ নাছিলে এণ্ড লৈছিলোঁ যদিও মানে সিমান বেছি ঠিককৈ নাই হোৱা নাছিল মানে তেখেতৰো বহুত টিউশ্যন থাকে বা ছাৰৰো মানে বেমাৰ চেমাৰ কিবা কিবি চলি আছিলে বাট ষ্টিল ছাৰে বহুত কষ্ট কৰি পিনে পঢ়াইছিলে আমাক চ' আই ৰিয়েলি এপ্ৰিচিয়েট দ্যাট এনে আছিলে বাট ইভেঞ্চুৱেলি যেতিয়া এদিন এনে হ'ল দিয়া ত্ৰিকোণমিতি চলি আছিলে তেতিয়া ত্ৰিকোণমিতি ক্লাছ 10ত অ'কে ক্লাছ 10ত ত্ৰিকোণমিতি চলি আছিলে অ'কে অলপ ভালকৈ কাহিনী এটা কৈ দিয়া জাষ্ট এপ্ৰক্সিমেটলি 1 মিনিট নাযায় ক্লাছ 10ত ত্ৰিকোণমিতি পঢ়াই আছিলে পঢ়াই থাকোঁতে কি হ'ল মানে টিউশ্যনত অ'কে টিউশ্যন পঢ়াই থাকোঁতে কি হ'ল কেইটামান কৰি দিলে এক্সাৰচাইজ 8.4ৰ মোৰ এতিয়াও মনত আছে 5 নম্বৰ কুৱেশ্যন কেইটা সেইকেইটা ত্ৰিকোণমিতিৰ হাৰ্ড কুৱেশ্যন বুলি ধৰা হয় হাৰ্ড নহয় বাট প্ৰেক্টিচ লাগে বাচ্ছা এটা থিংকিং এবিলিটিটো বেছি ষ্ট্ৰং হ'ব লাগে তেতিয়া জল্দি শিকিব পাৰে যদি থিংকিং এবিলিটি ষ্ট্ৰং নহয়ও উইথ প্ৰেক্টিচ একেবাৰে ইজি হয় ভয়ংকৰ ইজি কি হ'ল তেতিয়া মোৰ এখন মাষ্টাৰ ছেলেকশ্যন আছিলে তোমালোকৰো আছে চাগে ছাৰে মোক মানে সেইদিনা বুজি নোপোৱাৰ বাবে ক'লে অলপ গালি দিলে ডেফিনেটলি দিব যদি তুমি নপঢ়া যদি তুমি একো নকৰা ডেফিনেটলি গালি দিব মইতো ভয়ংকৰ গালি খাইছোঁ তাৰপাছত মোৰ মানে সেইদিনা নাজানো কি লাগিলে ইগ' নহয় ঠিক বাট মানে এনে লাগিছে অ'কে আজি মই গোটেইকেইটা কৰি লৈ যাম প্ৰত্যেকটা কুৱেশ্যনে মই কৰি লৈ গৈছোঁ কৰি লৈ যোৱাৰ পাছত টিচাৰ মই এতিয়া গম পাইছোঁ মানে টিচাৰ হোৱাৰ পাছত কতো কি গম পোৱা যায় যে মোক দেখি পিনে গম পাইছে যে ই 100% নিজা আইডিয়া দি ই কৰি নাই আনা প্ৰথম দিনা মোক যিমান গালি দিছিলে সিদিনা মোক এপ্ৰক্সিমেটলি তাৰে 5 গুণ মান বেছি গালি দিছে অ'কে মই গোটেইকেইটা কৰি দিছোঁ মই ছাৰক কৈছোঁ হয় মই সঁচা কথাৰে কৈছিলোঁ যে অ'কে মই গোটেইখিনি 100% নাই চোৱা বাট আইডিয়াটো চাই আছোঁ মই 100% কি নাই চোৱা লখাগু লোৱাখিনি নাই চোৱা আইডিয়াটো তাৰ পৰাই লৈ আছোঁ চ' মোৰ নিজা ক্ৰিয়েটিভিটি কোনো ধৰণৰ ইভলভ নাই হোৱা চ' তাৰ বাবে মোক ভয়ংকৰ গালি দিছিলে সিদিনা ৰাতি আহি পিনে মই সেইকেইটা ছেইম কুৱেশ্যন কেইটা এতিয়া চাবা এনে হয় এইটো 100% হয় আজি তুমি কিবা এটা চাই পিনে লিখিছা ইভেন কেতিয়াবা যদি এক্সামত কাৰোবাৰ পৰা যদি চাই লিখা যিটো উইচ ইজ এ ভেৰি বেড থিং কিয়নো তোমাৰ মাইণ্ডটো ৱৰ্ক কৰা বন্ধ কৰি যায় এটা ভিডিঅ' এটা আহিব কিয় এক্সামত চাই পিনে লিখিব নালাগে এইটো একেবাৰে চাইণ্টিফিক প্ৰুফ বাৰু আজি মই যোৱাকালি ৰাতি মই চাই পিনে লিখিছিলোঁ আজি মোৰ কি হ'ল সেই গোটেইখিনি মই পাহৰি গৈছোঁ ৰাতিলৈকে ৰাতি তাৰপিছত মোৰ অকল নিজা মাইণ্ডটো লগাই বহিছোঁ আমাৰ আকৌ ভাতটো আমি বহুত বেছি সোনকালে খাওঁ যিহেতু আমাৰ গাঁৱলীয়া পৰিৱেশ বা আমাৰ গাঁৱলীয়া পৰিৱেশ হ'লেও বাকীবিলাকে বহুত দেৰিকৈ খায় বাট আমি মানে সোনকালে খাওঁ
কিয়নো গোটেইবিলাকৰ আমাৰ বেছি পৰিয়ালো বেছি ডাঙৰ নাছিলে আৰু জাষ্ট খাই পিনে পঢ়িব লগাখিনি আমি পঢ়িব লগা আছিলে বাট ওৱান অফ দ্য গুড থিং অফ মাইন ৱাজ দেট দে ডিড নট মাই পেৰেণ্টছ ডিড নট হেভ টু টেল মি দেট ইউ হেভ টু ষ্টাডি ইউ ন' চ' মই যিখিনি আছিলে মই এটলিষ্ট মোৰখিনি মই ট্ৰাই কৰিছিলোঁ। এদিন কি হ'ল সিদিনা আহি পিনে মোৰ বাৰটো মই পাহৰি গৈছোঁ বাট আহি পিনে মই কি কৰিছোঁ স্কুলৰ পৰা আহিছোঁ নেক্সট ইংৰাজী টিউশ্যন আছিলে ইংৰাজী টিউশ্যন গৈছোঁ বহুত দূৰ আছিলে ইংৰাজী টিউশ্যন তালৈকে গৈছোঁ আহিছোঁ ইমান মোৰ কষ্ট হৈছে 7:30মান বজাৰ পৰা মোৰ এতিয়াও একেবাৰে ক্লিয়াৰকৈ মনত আছে 7:30মান বজাৰ পৰা 11টামান বজালৈকে বহুত বেছি মই দুটা কুৱেশ্যন কৰিছোঁ লিটাৰেলি দুটা 7:30টাৰ পৰা দুটা মই এপ্ৰক্সিমেটলি 3 ঘণ্টা 2.5 ঘণ্টা সিদিনা এনেকৈ কৰিছোঁ নহয় ফাইনেলি এটা কুৱেশ্যন 11টামান বজাত হৈছে ফাইনেলি এটা কুৱেশ্যন 11টামান বজাত হৈছে তাৰ পাছত সিদিনাৰ পাছত মই একেবাৰে মই এইখন মোৰ বিদ্যাশ্ৰী পিনে কৈছোঁ যিখন ব্লেকবৰ্ডে চুই পিনে কৈছোঁ আমাৰ কাৰণেতো বহুত মানে চেক্ৰেট বস্তু হয় বিদ্যাৰ্থী আৰু শিক্ষক দুয়োৰে বাবে এইবিলাক চক কলম এইবিলাক বহুত চেক্ৰেট বস্তু হয় চ' মানে সিদিনা মোৰ মানে কিবা যেন এটা ডপামিনে মোক এনেধৰণৰ এটা মোক মানে মোৰ এনেধৰণৰ ডপামিনটো মানে তাত মানে প্ৰডিউচ হৈছে যে মই একেবাৰে ফূৰ্তি পাই গৈছোঁ চ' সিদিনাৰ পৰা মানে যিখিনি মেথছৰ প্ৰতি ইণ্টাৰেষ্ট যিটো আছিলে আগৰ পৰা আছিলে বাট মাজতে ক্লাছ 9ত যেতিয়া হাৰ্ট পাইছিলোঁ তেতিয়া মোৰ মানে অলপ তেনেকৈ যেতিয়া বস্তু এটা নোৱাৰা হ'বা ন তোমাৰ সেইটোৰ প্ৰতি ইণ্টাৰেষ্ট কমি যায় বাট সিদিনাৰ পৰা ইণ্টাৰেষ্টটো আৰু হালকাচা মোৰ কি হৈ গ'ল বাঢ়ি গ'ল তেতিয়াৰ পৰা তাৰপাছত ট্ৰাষ্ট মি সিদিনাৰ পৰা মই গোটেইবিলাক মই বুজাও হ'লোঁ সিদিনা মানে এনেকুৱা ৰিয়েলাইজেশ্যন এটা কি যে আহি গ'ল সিদিনা অ'কে চ' এনেকৈ হয় বা মই বস্তুবিলাকক ৰিয়েল লাইফৰ লগত মিলাই পিনে চোৱা কৰিলোঁ হয়তো এনেও হ'ল আজি মোৰ লগৰ এজন আছিলে সি মোতকৈ ডেফিনেটলি বেছি পাৰিছিলে এতিয়াও বেছি পাৰে অ'কে বাট ষ্টিল মানে এটলিষ্ট মই যিখিনি বুজি পাব লাগে সেইখিনি মই বুজি পাইছোঁ অ'কে চ' সেইখিনি মোৰ বাবে বহুত বেছি এটা ডাঙৰ এচিভমেণ্ট আছিলে এণ্ড অলছ' দেট ফ্ৰেণ্ডবিলাক যেতিয়া চুজ কৰিবা ৰাইট ভাল ফ্ৰেণ্ড চুজ কৰিবা এনে নহয় যে তুমি এইটো বস্তু সদায় মনত ৰাখিবা যদি তুমি এনে ফ্ৰেণ্ড চুজ কৰা যি অ'কে ই নপঢ়ে এনে নহয় দেই যে সি 60% পাইছে মই 80% পাইছোঁ মই তাৰ ফ্ৰেণ্ড নহয় তেনে নহয় আচলতে ফ্ৰেণ্ডটো কেনেধৰণৰ যে সি 60% পাইছে বাট সি হাৰ্ড ৱৰ্ক কৰি আছে সি পজিটিভ আছে যে অ'কে মই পঢ়িম অলপ মই ইয়াতকৈ হ'লেও বেটাৰ কৰিম মই যদি এতিয়া 30 আছোঁ মই চেষ্টা কৰিম মই 60 পাবলৈ তেতিয়া সেইটো ফ্ৰেণ্ড হ'বা তোমাৰ এটা নিজা পজিটিভিটি এটা আহি যাব কিছুমান এনে বাচ্চা থাকে যে 90% বাচ্চা বাট ষ্টিল মানে এটা নিগেটিভিটি আছে যে অ'কে 90% এইবাৰ আহিছে নেক্সটবাৰ নাহিব পাৰে বা এইবাৰ আহিছে মইতো টপাৰে মইনো কি পঢ়িম চ' তেনেকুৱা ফ্ৰেণ্ড নহ'বা তেনেকুৱা হ'লে মুস্কিল হৈছে লাকিলি মোৰ ক্লাছ 10ৰ যিকেইটা মোৰ ফ্ৰেণ্ড আছিলে স্পেচিয়েলি মেথছৰ ক্ষেত্ৰত যিটো ফ্ৰেণ্ড আছিল নামটো পিছত কম দিয়া কিয়নো নাম মেটাৰ নকৰে হয়নে শ্বেক্সপিয়াৰে কৈছে নহয় ৰোমিঅ' এণ্ড জুলিয়েটত এখন হোৱাট ইজ ইন নেম মানে নামতনো কি আছে তেনেকুৱা হয় বাট হি ইজ এ গুড ফ্ৰেণ্ড অফ মাইন এণ্ড সঁচাই দিয়া সি বহুত হেল্প কৰিছে কনচেপ্টবিলাক যেতিয়া মানে কেতিয়াবা এনে হয় ছাৰৰ পৰা যেতিয়া নোৱাৰিবা ন তোমাৰ পিয়াৰ্ছৰ পৰা তুমি বহুত জল্দি শিকি ল'ব পাৰা তেনেকুৱা হৈছে চ' তেনেকুৱা অভাৰঅল ক'ব গ'লে মেথছত যদি এবাৰ ইণ্টাৰেষ্ট আহে তেতিয়াহ'লে বাকীবিলাক ছাবজেক্ট মানে পঢ়িব পৰা যায় বাকীবিলাক ছাবজেক্টৰো তোমাৰ ইনক্ৰিজ হয় বাট মানে সেইটো এটা বেলেগ ডপামিন এটা ইনক্ৰিজ হৈ যায় চ' স্ক্ৰীনশ্বটটো লৈ লৈছিলে চাগে চ' মেথছটো যদি অলপ প্ৰেক্টিছ কৰা এবাৰ যদি এটা অংক যদি নিজে পঢ়িব পৰা হোৱা দেন বহুত ইণ্টাৰেষ্ট আহি যায় ভয়ংকৰ ইণ্টাৰেষ্ট ভাল লাগি যায় এইটো বুলি নহয় দিয়াচোন লাইফৰ হয়তো প্ৰত্যেকটো বস্তু তেনেকুৱা হয় অ'কে হালকা চাই 1 মিনিট বুলি কৈ পিনে এপ্ৰক্সিমেটলি হয়তো তোমালোকক 2 মিনিট 3 মিনিটমান কৈ দিলোঁ হ'ব দিয়া মইতো মানে সদায় ক্লাছে কৰি থাকোঁ চ' এটা পোৱাটো ইম্পৰ্টেণ্ট দিয়াচোন হয়নে 6x plus 5y equal to 6y চ' এইটোৱে ছেম হয় গতিকে ইমান পিছত কৰি নাথাকোঁ জাষ্ট যিটো বি নম্বৰটো কৰি দিলোঁ তোমালোকক একেবাৰে ছেম হয় এইটোৰ দৰে কিয় চাবাচোন 6ৰ লগত xy পূৰণ হৈ আছে এইপিনে আহিলে বাচ্চা কি হ'ব হৰণ হ'ব বাচ্চা ইয়াক তুমি কেনেকৈ লিখিব পাৰিবা কোনে ক'ব পাৰিব এনেকৈ লিখিব 6x by xy plus 5y by xy equal to 6 y will be cancelled out x will be cancelled out and we can write it like that 6 by y plus 3 by x equal to 6 এনেকৈ 1 by y equal to u বুলি ধৰি ল'বা 1 by x equal to u বুলি ধৰি ল'বা তাৰ পৰা এনেকৈ ধামধুম বহুৱাই দিব পাৰিবা একেবাৰে ইজি হৈ যাব মানে এইবিলাক পানী চ' এইটো আৰু কৰি নাথাকোঁ পাৰিবা তোমালোকে
কি কৰিবা বুজি পাইছানে এনেকৈ আছে যে 6x + 28y = 6xy আছে যে xy টো 6 লগত পূৰণ হৈছে এইপিনে আহিলে হৰণ হ'ব এনেকুৱা সেম কুৱেশ্যন তুমি এতিয়া ভি নম্বৰটোও কৰি আহিলা এনেকুৱা থাকিলে আমি xy এনেকৈ লিখিব পাৰোঁ এটা কুৱেশ্যনকে 10 বাৰ ঘূৰি থাকি পিনে একো লাভ নাই কোনো ধৰণৰ ইনক্ৰিজ নহয় বা তোমালোকে নিজে কৰিলে তোমালোকে ক'লোচোন যিমানে বেছি নিজে কৰিবা তোমালোকৰ বহুত বেছি ইনক্ৰিজ হৈ যাব বাট এগেইন যদি এইটো কুৱেশ্যন নোৱাৰা ইণ্ডিভিজুৱেলি আপলোড কৰা হৈ যাব তাতে ডিছক্ৰিপশ্যনত লিংক পাই যাবা চেক কৰি ল'ব পাৰিবা কেতিয়াবা তেনে হয় দিয়াচোন নিজে কৰিব পাৰিলে ভাল বাট যদি অলপ হালকা চা হাৰ্ড যদি লাগে তেতিয়া আমি কৰি দিম আমি অ'কে ন' ইছ্যু এতিয়া আহিছোঁ আমি VII আৰু VIII লৈকে দুয়োটাই কৰি দিম আমি অ'কে এক নম্বৰৰ VII এনেকৈ কৈছে 10/x + y 10/x + y plus 2/x - y 2/x - y = 4 ঠিক একেদৰে 15/x + y 15/x + y minus 5/x - y 5/x - y = কি হৈছে ইয়াতে -2 ওকে চশমা পিন্ধাৰ পাছতো কেতিয়াবা দূৰলৈকে দেখা নাপাওঁ জানানে লেট এতিয়া পা 10 আৰু 15ৰ গসাউ কিমান আছে বা কমন ফেক্টৰ কোন আছে 10 আৰু 15ৰ কমন ফেক্টৰ আছে 5 লেট u = ওপৰৰ পিনে কি 5 তলৰ পিনে x + y so definitely x + y ঠিক আছে v = 2 আৰু 5ৰ 1 আছে x - y so x - okay so এটা আমি লিখি লোৱা ওকে 10/x + y plus 2/x - y = 4 ইয়াতে যদি লিখি লোৱা 10ক তুমি এনেকৈ লিখিব পাৰিবা 2 পূৰণ 5/x + y বুলি লিখিব পাৰিবা প্লাস 2 এনেকৈ লিখিব পাৰিবা 2 পূৰণ 1/x - y = 4 এনেকৈ লিখিব পাৰিবা হয়নে কিয় লিখিব পাৰিবা এতিয়ালৈকে তোমালোকে জানা হৈছে বুলি জানা 2 * 5/x + y মানে তুমি u বুলি ধৰি লৈছা আকৌ প্লাস 2 * 1/x - y = 2b বুলি ধৰি লৈছা = 4 ইয়াতে বাচ্চা যদি লক্ষ্য কৰা গোটেইকেইটাতে 2 ৰে কেনসেল আউট হ'ব কি পাইছা u plus v = 2 which should be eventually u = 2 minus v আৰু এইটো ধৰি লওঁ আমি এক নম্বৰ হয় এতিয়া আমি এইটো চাইছো বাচ্চা এইটো মান কি দিয়া আছে 15/x + y 15/x + y minus 5/x - y = -2 15ক বাচ্চা আমি যেহেতু চোৱাচোন ইয়াতে 5/x + y আছে সো 15ক আমি কেনেকৈ লিখিম 3 * 5/x + y এনেকৈ লিখিম -5 5ক এনেকৈ লিখা 5 * 1/x - y = -2 বাচ্চা সো 3 * 5/x + y মানে তুমি ইয়াতে u ধৰিছা হয় সো ডেফিনেটলি কি হ'ব 3u - 5v = -2 এতিয়া চোৱা ইউৰ মান তোমালোকে উলিয়াই লৈছা নহয় ইয়াতে u = 2 - v উলিয়াই লৈছা সো ইউৰ ঠাইত বহুৱাই দিয়া 3 * ইউৰ ঠাইত 2 - v minus 5v equal to -2 এইখিনি যদি কৰো 3 × 6 3 পূৰণ v মানে 3টা v minus 5টা v equal to -2 minus 3টা v minus 5টা v লগ লাগি minus 8টা v 6টো ইয়াতে প্লাসত আছে সোহাতে গলে মাইনাসত থাকিব -2 -6 মানে কি হ'ব -8v equal to -8 cancel out 1 v equal to 1 ভিৰ মান আচ্ছা তুমি কিমান ধৰি লৈছিলা ইয়াতে ভিৰ মান ধৰি লৈছিলা 1/x - 1 এটাকে x - y = 1 ইয়াত ধৰি লবা তুমি 2 নম্বৰ ওকে সৰি ইয়াতে চোৱাচোন মই 1 লিখি দিছো y লিখিব লাগে হয়নে ইয়াতে ধৰি লও আমি 2 নম্বৰ হ'ব এতিয়া চোৱা ভিৰ মানটো যদি তুমি 1 নম্বৰত বহাই দিয়া 1 নম্বৰৰ পৰা u minus 2 u equal to 2 minus v ভিৰ মান বহাবা 1 u মান কিমান লৈছা 1 লৈছা ওকে u তুমি বাচ্চা কিমান বহাইছা ইয়াতে 5/x plus y 5/x plus y equal to 1 ওকে ইয়াৰে পাছত লিখিবা ইয়াৰে তলত লিখিবা দেই লাইনটো এটাকে x plus y equal to 5
আকৌ এইটোক ধৰিবা তুমি 3 নম্বৰ সমীকৰণ বুলি ওকে চোৱা x - y = 1 পাইছা x - y x + y = 5 পাইছা এই দুটা হৈছে আমাৰ বেলেগ বেলেগ সমীকৰণ চোৱা এবাৰ আমি ইহঁতক সলভ কৰিলো কৰোতে ভিৰ মান পালো তাৰ পাছত ইউৰ মান পালো হয়নে মানে কি হ'ল আমি অলৰেডি ইহঁতক এবাৰ সলভ কৰিলোৱে এইটোৱে হৈছে আমি ইহঁতক মানে কি কৰিব লাগিব আমি দুবাৰ সলভ কৰিব লাগিব যদি এতিয়া আমাক মান কাৰ লাগে x আৰু y হে লাগে সো আমি কি কৰিম এতিয়া x আৰু y ৰ কাৰণে 2 নম্বৰ সমীকৰণ আৰু 3 নম্বৰ সমীকৰণটোক আমি কি কৰিম সলভ কৰিম ওকে এই স্ক্ৰিনশ্বট লৈ লোৱা শেষ নাই হোৱা দেই এতিয়ালৈকে শেষ হ'লে তো মই এক চিন্ডাল মাৰিয়ে দিম অভ্যাসে হৈ গৈছে তোমালোকৰ সেই অভ্যাসটো ৰাখিবা গুড হেবিট সেইটো এটা ওকে বাৰু এতিয়া আমি আহিছো এই দুটা আমি সলভ কৰিবলৈ হয়নে চোৱা x - y = 1 x + y = 5 এই দুটাক যদি ইয়াত সলভ কৰিব লাগে অপনয়ন পদ্ধতিৰে সহজ হ'ব কিয়নো x আৰু x ডাইৰেক্ট আছে আমি কি কৰো 2 - 3 কৰি দিওঁ 2 - 3 মানে কি হ'ব বাচ্চা x - y x - y minus x - y minus x minus y equal to হোৱাতে আছে আমাৰ ইয়াতে 1 minus ইয়াৰে হোৱাতে আছে 5 so 5 plus x minus x নোহোৱা আহিব ইয়াতে কি লিখিব minus twice y equal to 1 পৰা 5 গ'লে minus 4 cancel out 2 ৰে 4 যাব 2 times y equal to তুমি পাইছা 2 y মান যদি তুমি 2 পাইছা ইয়াৰে যিকোনো এটা বহুৱাই দিয়া also 2 নম্বৰত বহুৱাই x minus y ৰ তুমি বহুৱাবা 2 equal to 1 okay x equal to তুমি পাবা 1 plus 2 x equal to পাবা 3 so এইটো হ'ব না okay answer লিখি লোৱা স্ক্ৰিনশ্বট লৈ লোৱা নিজৰ ইচ্ছামতে কৰি লোৱা ওকে সো একেবাৰে ইজি হয় অলৰেডি 57 মিনিটছ হৈ গ'ল হয় নে বাৰু 8 নম্বৰটো জলদি জলদি কৰি দিছো দিয়া জলদি একেবাৰে গড স্পিডত জাস্ট 13 minutes more okay just 13 more minutes after that I will also take some rest and next যেটো আমাৰ থাকিব এইখিনি আমি স্টার্ট কৰি দিম ৰেকৰ্ডিং কৰা 1 নম্বৰৰ b ট্ৰিপল i 1 নম্বৰৰ 8 1/36 plus y এইটো তো একেবাৰে আৰু গাখীৰ পানী হৈ আছে মই কৰি দিম বুলি কৈছো যে কৰি দিম প্লাস 1/36 minus y এইটা একেবাৰে গাখীৰ পানী হৈছে equal to 3/4 1/2 whole into 36 plus y 1/2 whole into 36 plus y minus 1/2 whole into 36 minus y minus 1/2 whole into 36 minus y equal to minus 1/8 equal to এই ধুলৰ গৰ্জন শুনিছানে নাই ইয়াতে আমাৰ ইয়াতে বিহু মাৰিব আহিব কোনোবাই নে আমাৰ বাচ্চাকেইটা যাব বা তাকে মই ভাবি আছো হয়নে বাৰু তোমালোকে যোৱা নে বা গৈ পাইছিলা নে নে ভৱিষ্যতে যাবা নে কমেন্ট সেকশনত জনাই দিবাচোন কেতিয়াবা চাই থকা এই ভিডিঅ'টো মইতো সেইটোও নাজানো মই জাষ্ট এপ্ৰিলৰ এতিয়া নাজানো আই ডোন্ট নাই লাইক 16 তাৰিখে চাগে এপ্লাই হ'ব মানে আপলোড হ'ব বা কোনদিনা আপলোড হ'ব মই সেইটোও নাজানো এইটো ভিডিঅ' বাট যেতিয়া হ'ব পাৰিলে জনাবচোন কি হয় বিহু মাৰিব গৈ পাইছা নে যোৱা নে যাবা নে ভৱিষ্যতে হয়নে বিহু ভাল লাগে দিয়াচোন ওকে ফাৰ্ষ্ট সমীকৰণ 1 আৰু 1 ৰ যিটো হৈ আছে ইউ বুলি ধৰি লোৱা 1 আৰু 1 ৰ 1 এ হয় 36 plus y 36 plus y আছে 36 plus y b equal to 1/36 minus y era hapa থেকে 1/36 plus y plus সমীকৰণটো লিখিবা 1/36 minus y equal to 3/4 which will be 1/36 plus y equal to u plus v equal to is awesome হাঁহিতে মানে কিবা কিবি হৈ যায় না আমি ইয়াৰে পৰা u মানটো উলিয়াই লওঁ u equal to 3/4 minus v এনেকৈ আমি পাইছো এইটোক আমি 1 নম্বৰ বুলি ধৰিছো ওকে এণ্ড এইটো সমীকৰণক আমি লিখিব পাৰো কেনেকৈ লিখিব পাৰো 1/2 whole into 36 plus y ওকে হ্যান্ডরাইটিং বেয়া হৈ গৈ আছে কি কৰিব লাগিব 1/2
বটছেট 2 নাছিলে নেকি টুৱে আছে বটছেট 2 আছে আর বটছেট 2 থাকিলে তো ইজি হয় আমি আৰু এটা কাম কৰিব পাৰো 2 ভলিউমটো বাৰু কৰি দিছো পা 5x minus y divided by minus 1 by এই চোৱা তলৰ গোটেইকেইটাতে 2 2 2 পূৰণ হৈ আছে সো দুইকেইটা কেনসেল কৰা 2 2 2 ৰে আঠক যাব 4 বাৰ ওকে এতিয়া যদি লক্ষ্য কৰা 1 by 36 plus y মানে তুমি u বহুৱাবা 1 by 36 minus y equal to v বহুৱাবা এডাল মাইনাস দে v বহুৱাবা equal to minus 1 by 4 এটারে পূরণ করে দিবা সো বা পূরণ করে নিদিলেও ইয়াতে আমি কি কৰিব পাৰো ডাইরেক্টলি ইউৰ মানটো ইয়াতে আমি ইয়াৰে তলত দিছো আৰু এইখিনি ইয়াৰে তলত ইউৰ মানটো কি হ'ব 3/4 minus v 3/4 minus v minus v minus v equal to আমি ইয়াতে পাইছো minus 1 by 4 minus 1 by so minus b লগে কি minus twice b minus 1 by 4 ইয়াতে 3/4 to plus ওর আছে ও আতে গলে minus 3/4 ওকে বাচ্চা ইয়াতে আছে minus twice b minus 4 আৰু 4 ৰ যদি লখাগুলো আর 4 থাকিব minus 1 minus 3 which will be eventually minus 4/4 4 will be cancelled out থাকিব 1 ইয়াতে আছে minus twice b minus minus will be cancelled out ইয়াতে কি v equal to পাবা তুমি 1/4 ভিৰ মান তুমি কিমান ধৰি লৈছিলা ইয়াতে যদি লক্ষ্য কৰা 1 by 36 minus y 1 by 36 minus y equal to 1 by 2 ইয়াত উল্টা দিয়া 36 minus y যদি ওপৰত যায় ইয়াতে 2 টো ওপৰত যাব আৰু ইয়াত ধৰি লোৱা তুমি 2 নম্বৰ এন্ড এতিয়া চোৱা আমি ভিৰ মানটো পাইছো ভিৰ মানটো এটা যিকোনো সমীকৰণত বহুৱাই দিব পাৰো ইয়াতে বহুৱাই দিব পাৰো 1 নম্বৰত বহুৱাই দিয়া 1 নম্বৰত বহুৱাই দিয়া u equal to 3/4 minus v equal to তুমি কি পাইছা 1/2 পাইছা চোৱা 4 আৰু 2 যদি তুমি লখাগু লোৱা তেতিয়ালে 4 পাবা 2 3 গুণ 6 minus 4 ৰে ইয়াক পূৰণ কৰাৰ দৰকাৰ সরি 4 আৰু 2 যদি লখাগু লোৱা 4 পাবা তাৰ পাছত আমি কি কৰিম যেহেতু ইয়াৰ তলত 4 আছে ইয়াক পূৰণ কৰাৰ দৰকাৰ নাই বাট ইয়াক পূৰণ কৰাৰ দৰকাৰ আছে কিমান ৰে 2 ৰে সো সিম্পলি 2 আমি কি পাম 3 পৰা 2 গলে 1 divided by 4 ইউৰ মান তুমি কিমান ধৰিছা ইউৰ মান ধৰিছা 1 by 36 plus y 1 by 36 plus y 36 plus y equal to উল্টা দিয়া so 4 আকৌ এইটো হ'ব না 3 ওকে 36 minus y equal to 2 36 plus y equal to 4 এইটো হৈছে 3 নম্বৰ স্ক্ৰিনশ্বট লৈ লোৱা আগৰবাৰৰ দৰে ইয়াক আমি ডাবল সলভ কৰিব লাগিব হয়নে আগৰবাৰৰ দৰে ইয়াক আমি ডাবল সলভ কৰিব লাগিব সো এটা কবলে সিম্পল হয় লৈ লিছা চাগে বাচ্চাকিটা এটা আমি কি কৰিম 2 নম্বৰ আৰু 3 নম্বৰ যদি সলভ কৰো x আৰু y টো পাই যাম এইবিলাক তো এতিয়া তোমালোকৰ বাবে কি আছে ক্লাছ স্পিডত কৰি দিব পাৰিবা হয়নে 3 নম্বৰৰ পৰা 2 নম্বৰৰ পৰা 3 নম্বৰটো আমি বিয়োগ কৰি দিম 2 নম্বৰৰ পৰা 3 নম্বৰ বিয়োগ কৰা মানে কি ইয়াৰে বাবাতৰ পৰা ইয়াৰে বাবাত বিয়োগ তো কি আছে ইয়াতে 36 minus y ইয়াৰে বাবাত হৈ গল ইয়াৰে বাবাত কিন্তু বিয়োগ কৰিছা সো -36 minus y equal to ও আতৰ পৰা হোৱা 2 বিয়োগ 4 2 বিয়োগ -36 plus 36 will be cancelled next -y লগাই পিনে -y equal to 2 পৰা 4 গলে -2 y equal to 1 y মান যিকোনো এটা সমীকৰণত বহুৱাই দিয়া এন্ড 1 2 নম্বৰটো বহুৱাই দিয়া 2 নম্বৰটো কি আছে 36 minus y 36 minus y 1 equal to 2 36 equal to 2 যোগ 1 কিয়নো 2 টো বিয়োগ আছে হোৱাতে গলে যোগ x equal to 3 divided by 3 take x will be eventually 1 y মান 1 x মান ইয়াতে কি লবা তুমি 1 so আজিৰ কাৰণে ইমানখিনি আছিলে বাচ্চা এটা থ্যাংক ইউ ফৰ ওয়াচিং স্ক্ৰিনশ্বট লৈ লোৱা মানে স্ক্ৰিনশ্বট লৈ লোৱা বা পজ কৰি লোৱা হপফুলি গোটেইখিনি বুজি পাইছা ইয়াতে এটা দুটা আমি হোমৱৰ্ক দিছো কোনটো হোমৱৰ্ক দিলো হে কোৱেশ্চন নম্বৰ 3 and কোৱেশ্চন নম্বৰ 6 টা আমি দিলো হোমৱৰ্ক বাকি 6টা কোৱেশ্চন আজি কৰি দিলো সো হ'ব দিয়া এইখিনিৰ লগতে নাই শেষ নাই হোৱা এই লেসনটোৰ একেবাৰে মোস্ট ইম্পৰ্টেন্ট তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট HSLC ৰ বাবে মানে আৰ চান্স 95% কৈ দিছো দিয়া তোমাক 100% তো ক'ব নোৱাৰি একো কথাই পৃথিৱীখন ঘূৰণীয়া যেহেতু হয়নে সো
নেক্সট আমি যিটো ক্লাছ থাকিব নেক্সট ক্লাছটো থাকিব আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ একেবাৰে শেষৰটো ক্লাছ অ'কে চ' তোমালোকে যদি বাকীকেইটা ক্লাছ বিচাৰি নাই পোৱা মই ডিছক্ৰিপশ্যনত লিংক এটা দি ডিছক্ৰিপশ্যনত লিংকখিনি দি থৈ চাই ল'ব পাৰিবা থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড হ'ব দিয়া আজিৰ কাৰণে থেংক ইউ এভৰি ওৱান